ৰাতিপুৱাতে ভিডিঅ' এটা বনাইছোঁ। হেল্ল' বন্ধুসকল, সুপ্ৰভাত। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অলপ আগত গৈ চাহ খাই লওঁগৈ, তাৰপিছত মনটো ভাল লাগি যাব। এতিয়া গৈ আছোঁ আৰু এই টাউনলৈ। আমি কালিয়ে আহিলোঁ, কিন্তু কালি গাড়ী নোপোৱাৰ কাৰণে ইয়াতে ৰখি গ'লোঁ। যাবলৈ আহিছিলোঁ আনিনীৰ আৱালিলৈ, কিন্তু গাড়ী অসুবিধাৰ কাৰণে ৰাতি ইয়াতে ৰখি গ'লোঁ আৰু। গাড়ী এখন পাইছোঁ, প্ৰথমে পাছিঘাট যাব বোলে, তাৰপৰা ঘূৰি আহিব। ঘূৰি আহি এৰপৰা কিজানি 1টামান বজাত ইয়াৰ পৰা ওলাব চাগে। আৰু আনিনীত আমি খুব বেছি সন্ধিয়া পামগৈ। ষ্টাৰ বাছ হওক বা ডাঙৰ বাছ গাড়ীটো নাযায়, তালৈতো চুমো যায়। আৰু APST ট্ৰেভেলাৰ কেইখনমান চলে। পুলিচ বেৰিকেড লগাই থোৱা আছে ইয়াত। এই দোকান চোকানবিলাক খুলিছে এটা দুটাকৈ। এইটো দোকান এটা খুলি আছে, ইয়াতে সুধি চাওঁচোন চাহ পায় নে নাপায়। হয়তো চাহ হ'ব, দিয়কচোন একাপ চাহ বনা। টোপনি নিচিনা লাগি আছিলে, সেইকাৰণে আহি চাহ একাপ খালোঁ। একাপ চাহ অলপ পিছত চাহকাপ খোৱাৰ পিছত অলপ মনটো ভাল লাগিব আৰু। চাহকাপ ভাল লাগিছে খাবলৈ, টেষ্টি। এই চাচাজনক লগ পাইছে, শিলচৰৰ মানুহ হয় বোলে। এইজন চাচাজন আপোনাক চাই দিওঁ, এইজন শিলচৰৰ মানুহ হয় ন? এতিয়া শিলচৰৰ কোন জেগা বোলে? খাতিগুৰা। কিমান বছৰ হ'ল ইয়াতে থকা? ক'ত ইয়াতে? অঁ, ইয়াতে থকা হৈ গ'ল 80 চনৰ পৰা। 80 চনৰ পৰা, বহুত পুৰণা হৈ গৈছে, দিন হৈ গ'ল তেতিয়াহ'লে ন? ইয়াত থাকিব কেনেকুৱা, ভালনে বাৰু? থকা আৰু কি কাম কৰিছোঁ, পেট পালিছোঁ। ঠিক আছে, ভাল লাগিলে অসমৰ মানুহ এজন লগ পাই, শিলচৰৰ বোলে এখেত। এইটো অটো ষ্টেণ্ড। অটো লাগিলে ইয়াৰ পৰা ভাড়া লৈ যাব অটো। এইবাৰ অটোবিলাক চাগে ৰাতিপুৱাতে আহিলে হপায়, পূৰা অটো ষ্টেণ্ড ভৰ্তি অটো। এইটো হোটেল, ৰাতি থাকিব পৰা যায় ইয়াতে। অটো ষ্টেণ্ডটো কাষতে আছে, বাছ ষ্টেণ্ড এইটো। ইয়াৰ পৰা অসমলৈ যায়, পাছিঘাট যাব, ৰয়িং যাব, আনিনী যাব, তেজু যাব। ইয়াৰ পৰা এইটোৱে হৈছে ৰয়িঙৰ বাছ ষ্টেচন। এইবিলাক মানুহ ক'ব পৰা আহিছে চাগে, দূৰৰ পৰা ৰয়িং আনিনী চানিনীৰ পৰা আহিছে চাগে। বলক সোমাই যাওঁ আনিনী দৈনিক বজাৰখনলৈ, চাওঁচোন কেনেকুৱা হয় বাৰু ভিতৰতো। এইখনে হৈছে আনিনী দৈনিক বজাৰ। এইটো মাছ বজাৰ, চব্জি বজাৰ, অঁ কি ভোট জলকীয়া আছে, ঢেকীয়া শাক আছে। এইখনে হৈছে আনিনী। তাতেতো জপাই লওঁ। এইপিনৰ পৰা সোমাই যাওঁ চাওঁ।
আলু পিঁয়াজ দালি ইটো চাইডে লোকেল চব্জি বুলি ক'ব পাৰি ভাত কেৰেলা এইখনে হৈছে আনিনি দৈনিক মাৰ্কেট হৈছে কাপোৰ বজাৰ চাচা কেনেকুৱা ভাল এই চাহ খাইছে ছাতিটো খুলি লওক ভিতৰত পালে আকৌ বন্ধ কৰি দিওঁ ছাতিটো বেছি ডাঙৰ হৈ গ'ল এইটো হৈছে পাহাৰীয়া কলডিল বীজ জলকীয়া ইয়াতে হেৰি ভোট জলকীয়াটোক অৰুণাচলৰ মানুহে কয় হাতী মিৰ্চা বুলি এইপিনে এখন হাতত এখন হৈছে মুৰ্গী মাংস মুৰ্গী মাংস লাগিলে ইয়াত আহিব পাৰে মাৰ্কেটখনৰ ভিতৰতো চফা আছে এইখনে হৈছে আনিনি মাছা বজাৰ ন মাছ কেনেকুৱা দাম মাছ 200-300 কিলো অসমীয়া কথা বুজি পায় নে নাপায় না কয় অসমীয়াতে সুধি দিছে এইখন শেষে হৈ গ'ল মাছ আনি দিম ভিতৰৰ ছাইডটো এইটো হৈছে ভিতৰৰ ছাইড এইপিনে এটা গলি আছে এইপিনে এটা গলি আছে মানে গলিয়ে কেইবাটাও গলি আছে এইপিনে হৈছে এইটো সেইটো BSNL অফিচ এইপিনে যায় এইটো ৰাস্তা গৈ থাকোঁ ভিতৰৰ ৰাস্তা ক'ত ওলাই নাজানো গৈ থাকোঁ কিন্তু নেহেৰাও দে গৈ থাকোঁ মেইন ৰাস্তাতে ওলামগৈ চাগে এইটো ৰাস্তা দিয়ক নেহেৰালোঁ মেইন ৰাস্তাতে ওলাই গ'লোঁ সেইটো গাড়ী চাড়ী অহা যোৱা কৰি আছে পুলিচ থানাটো অকণ পিছলৈ থাকি আহিলে বাছ ষ্টেণ্ডৰ পৰা খুব বেছি 10 গছ বা 15 গছ আহিলে পুলিচ থানাটো পায় এইটো হৈছে বেংক অফ বৰোদা এইটো বেংক অফ বৰোদাৰ কাষতে এইটো এটা গলি গৈছে এইপিনেও BSNL অফিচলৈ যাব পাৰে আৰু এইটো হৈছে HDFC বেংক ATM এইটো হৈছে লিটল ৰ'জ স্কুল এইখন গেট এইটো হৈছে তিনিআলি
এইপিনে হৈছে এইটো ৰাস্তা হৈছে ৰয়িং যায়, এইটো ৰয়িঙলৈ যোৱা ৰাস্তা। আৰু এইটো হৈছে পেট্ৰল পাম্প, ৰয়িঙৰ পেট্ৰল পাম্প এইটো। এইটো হৈছে পোষ্টেল ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক লেখা আছে। পেট্ৰল পাম্পৰ কাষতে আছে, মানে পেট্ৰল পাম্পটো অপজিট ছাইডত আছে। মোবাইল ষ্টেণ্ড, ৰদ চিমেণ্ট বালি ভাড়া লাগিলে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে। ইয়াৰ কাষতে আছে ফিল্ডখন। এইখন হৈছে গ্ৰাউণ্ড ফিল্ড, এইখন ফিল্ড, এইখন হৈছে ফিল্ড। এইটো এটা ষ্টেডিয়াম, গেলাৰী আছে। এটা গ'ল পোষ্ট, হেৰি চলি আছে ওপৰৰ পাতলৈ আছে। ছাইডেদি বহিব পৰা ধুনীয়া সুবিধা কৰি থৈছে দেই, এঢলীয়া মানে ফিল্ডখন। পশ্চিম ছাইডটো ওখ আছে, পূব ছাইডটো ডাউন আছে ফিল্ডখন। মজা লাগে, আবেলি ফুটবল খেলি ভাল লাগিব দেই। এইটো হৈছে গেলাৰী, এইটো DC অফিচ। ফিল্ডখনৰ অপজিট ছাইডত আছে DC অফিচ। এইটো DC অফিচটো এটুকুৰা দুখন চাংঘৰ। এইটো মেইন অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ ৰয়িং। চাংঘৰ ভিতৰতে বৰ ধুনীয়া আছে, ফুল আছে, মজা লাগিছে। একেলগে আছে, এইটো ব্লক হয়, ব্লক গোটেইখন ঘূৰিলোঁ খচকি ৰয়িঙৰ টাউনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ঘূৰিলোঁ। টাইম আজি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্টৰ যোগেদি জনাব। লগতে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব।